বন্ধুসকল আজি মই আপোনালোকৰ ওচৰত ডাইনোছৰৰ সময়ৰ 5টা ভয়ানক জন্তুৰ কথা ক'ব গৈ আছোঁ যাক দেখাৰ পিছত আপুনি ভগৱানক ধন্যবাদ জনাব যে ভালেই হ'ল আমাৰ জন্ম সেই সময়ত নহ'ল। নাম্বাৰ 1 জাইগান্টোপিথেকাছ ব্লাকি 10 ফুট উচ্চতাৰ এই জন্তুবিধ প্ৰায় 600 কিলো ওজনৰ আছিল যাৰ শক্তিৰ অনুমান সেই সময়ৰ গৰিলাৰ পৰা গম পাব পাৰে কিয়নো ইহঁততকৈও 3 গুণ শক্তিশালী আছিল। কোৱা হয় যে এই জন্তুবিধে জংঘলত সকলো জন্তুকে আক্ৰমণ কৰিছিল আৰু ইহঁতৰ ৰাস্তাত অহা সকলোকে মাৰি পেলাইছিল। নাম্বাৰ 2 এম্ফিচিয়ন জাইগেণ্টাছ এই জন্তুটোক ভালুক কুকুৰ আৰু মেকুৰীৰ মিশ্ৰণ বুলি জনাজাত। ইহঁত আজিৰ সিংহতকৈ বেছি শক্তিশালী আছিল। এই জন্তুবিধৰ পুৰুষ প্ৰজাতিটো বেছি খঙাল আছিল যিয়ে নিজৰ চিকাৰৰ ডিঙিত আক্ৰমণ কৰি মাৰি পেলাইছিল। হায়ানা ইহঁতৰ প্ৰিয় চিকাৰ আছিল। কোৱা হয় যে এই জন্তুবিধ 2 লাখ বছৰ আগতে ইউৰোপীয়ান দেশসমূহত পোৱা গৈছিল। নাম্বাৰ 3 কাৰভেলচিছ স্কুটি নৰ্থ আমেৰিকাত পোৱা এই জন্তুটো আজিও তাত পোৱা যায় কিন্তু আজিকালি ইয়াক হৰিণ বুলি জনা যায়। কোৱা হয় যে কাৰভেলছৰ প্ৰজাতিটো আজিকালি আকাৰত সৰু কিন্তু তথাপিও 2.5 মিটাৰ উচ্চতাৰ এই জন্তুটো প্ৰায় 700 কেজি ওজনৰ আছিল। নাম্বাৰ 4 আৰ্গেণ্টিছ মেগনিফিচেন্স 6 কৰোৰ বছৰ আগত এই পক্ষীটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ উৰিব পৰা জন্তু আছিল যাৰ আকাৰ অনুমান আজিৰ চিলনীৰ পৰা কৰিব পাৰি কিয়নো ই চিলনীতকৈ ডাঙৰ আছিল যাৰ ওজন প্ৰায় 70 কিলো আছিল। কোৱা হয় যে ইহঁতে তেতিয়াই চিকাৰ কৰে যেতিয়া ইহঁতৰ ভোক লাগে। নাম্বাৰ 5 গ্লাপ্টডন 12,000 বছৰ আগত এই জন্তুটোৱে আমাৰ পৃথিৱীত পোৱা গৈছিল। 1400 কিলো ওজনৰ এই জন্তুটো নিজৰ শৰীৰৰ টান খোলাৰ বাবে জনাজাত আছিল যাৰ বাবে ইয়াক চিকাৰ কৰাটো বহুত টান কাম আছিল। কোনোবা জন্তুৱে ইয়াক ইয়াৰ ডিঙিত আক্ৰমণ কৰিয়ে মাৰিব পাৰিছিল। ই নিজৰ খাদ্যৰ বাবে তাৰ ওচৰে পাজৰে থকা উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল আছিল। এই ভিডিঅ'টোত কোৱা 5টা জন্তুৰ ভিতৰত কোনটো জন্তু আটাইতকৈ ভয়ানক আপুনি কমেণ্ট বক্সত নিশ্চয় জনাব। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।